নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন জনোৱাৰ পিছতে দেখা গৈছে প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন স্থান আৰু এই মুহূৰ্তত দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত হৈছে আমি পোনে পোনে গৈছো তালৈ আৰু তাত উপস্থিত আছে আমাৰ সাংবাদিক বিকাশ শৰ্মাই জনাব আমাক সবিশেষ বন্দীপ এই মুহূৰ্তত আচলতে দিছপুৰ লাষ্ট গেটত ইয়াত কেব বাতিলৰ দাবীত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ যিসকল দলীয় নেতাকৰ্মীসকল আছে তেওঁলোকে ইয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ সমান্তৰালভাৱে NRC-খন তেওঁলোকে অপৰিৱৰ্তিত ৰখাৰ দাবী তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু সময় পূৰ্বে সংসদত কেন্দ্ৰীয় কেবিনেটে যি কেব উত্থাপনৰ প্ৰসংগ ইতিমধ্যে সেউজ সংকেত এটা দিছে তাক লৈ আচলতে ইয়াত AIUDFৰ যিসকল নেতাকৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমাৰ লগত AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম ডাঙৰীয়া আছে তেখেতৰ পৰা আমি পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিম কি ক'ব আপোনালোকে অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিলে তাৰপিছত চাওক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা মানৱ বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমি দিল্লীলৈ গৈছোঁ আমি হোম মিনিষ্টাৰৰ সন্মুখতে আমি এই কেব কিয় আনিব নালাগে এই কেব সংবিধান বিৰোধী এই কথাটো আমি স্পষ্টভাৱে তেখেতসকলক আমি অৱগত কৰাইছোঁ এতিয়া কথাটো হৈছে আজি আমি অলপ পিছত আগতে গম পাইছোঁ যে অলৰেডি ভাৰতবৰ্ষৰ যিটো কেবিনেট মিটিঙত কিছু সংশোধনী আনি এই কেবখন পাছ কৰিবৰ কাৰণে লোকসভাত উত্থাপন কৰিবৰ কাৰণে অনুমতি দিছে কিন্তু আমাৰ কথা হ'ল যে ভাৰতবৰ্ষৰ চৰকাৰেই যদি আমাৰ সংবিধান নামানে ভাৰতবৰ্ষৰ কেবিনেটে যদি সংবিধানক আমাৰ মানে সন্মান জনাব নোৱাৰে ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰে যদি সংবিধানৰ বিৰোধিতা কৰে অসম চৰকাৰে যদি সেইটোত হাত দিয়ে অসমৰ ৰাজনৈতিক দলবিলাকে যদি সেইটোৰ লগত থাকে আমি অত্যন্ত দুৰ্ভাগ্যজনক ভাবিছোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি এনেকুৱা অৱমাননা কৰা এইটো ভাৰতবৰ্ষৰ প্ৰথম চৰকাৰ আৰু চৰকাৰে নিজেই যদি ভাৰতবৰ্ষৰ সংবিধানৰ পাৰ্লামেণ্টত যদি ইম্পৰ্টেঞ্চ নিদিয়ে কোনে দিব আজি আমি সবেই জানো ভাৰতবৰ্ষৰ সংবিধানখন ভাৰতবৰ্ষ কেনেকৈ চলিব ভাৰতবৰ্ষৰ জুডিচিয়াৰী কেনেকৈ চলিব ভাৰতবৰ্ষৰ মানে লেজিছলেচাৰ কেনেকৈ চলিব এক্সিকিউটিভ কেনেকৈ চলিব চৰকাৰ কেনেকৈ গঠন হ'ব ডেভেলপমেণ্টৰ কাৰণে ল কেনেকৈ বনিব চব কিন্তু আজি এই সংবিধানত লিখা আছে কেনেকৈ হ'ব লাগিব সেই সংবিধান যদি চৰকাৰেই নামানে সেই সংবিধান যদি কেবিনেটেই নামানে সেই সংবিধান যদি হোম মিনিষ্টাৰ ষ্টেট গভৰ্ণমেণ্টে নামানে ৰাইজত কিহত থাকিব ৰুল অফ ল ক'ত থাকিব আইনৰ শাসন ক'ত থাকিব বাকী আইনবিলাক কিহৰ ওপৰত বেছ কৰি বনাব তো আমি কৈছোঁ এই আইন যদি পাছ কৰিব লাগে ভাৰতবৰ্ষ প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন সংশোধন কৰক সেকুলাৰিজম সংশোধন কৰক অসম চুক্তি নস্যাৎ কৰক পাৰ্লামেণ্টত নস্যাৎ কৰক চিটিজেনশ্বিপ এক্ট 1955 ছেকশ্যন 6 সংশোধন কৰক আৰু যথেষ্ট আৰ্টিকেল 14, 15, 19 যিবিলাক সংশোধন কৰক তাৰপিছত বিল পাছ কৰা আমাৰ ক'বলৈ একো নাথাকিব কিন্তু এনেকুৱা আইন বিৰুদ্ধ এখন চৰকাৰ সংবিধান বিৰোধী এখন চৰকাৰ সংবিধান বিৰোধী এখন কনষ্টিটিউশ্যন আমি মানি ল'ব নোৱাৰোঁ আমি ভাৰতবৰ্ষৰ আমি স্বাধীনতা লাভৰ পিছত আমাৰ একমাত্ৰ হ'ল আমাৰ যিখন সংবিধানক আমি গৰ্ব কৰোঁ পৃথিৱীৰ দ্য লংগেষ্ট কনষ্টিটিউশ্যন অফ দ্য ৱৰ্ল্ড আৰু এইটো মষ্ট সেকুলাৰ কনষ্টিটিউশ্যন অফ দ্য ৱৰ্ল্ড আজি সেইটো ব্ৰেক কৰি থকা হৈছে আমি কিন্তু অত্যন্ত চাওক আমাৰ কথাটো স্পষ্ট আমি অতি সৰু দল আপোনালোকে নিশ্চয় জানে আমাৰ পাৰ্লামেণ্টৰ মাজত এজন সদস্য আমি চেষ্টা কৰিম আজিৰ পৰা আমাৰ চেষ্টা ব্যাহত থাকিব যে বিৰোধী দলবিলাকৰ লগত আমি ঐক্যমত কৰিব পাৰোঁ নেকি আমি গোটেই বিৰোধীখিনি একেলগ কৰিব পাৰোঁ নেকি আজি আমাৰ অসম ৰক্ষাৰ স্বাৰ্থত অসমৰ ভাষা ৰক্ষাৰ স্বাৰ্থত অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত অসমৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আমি গোটেই পলিটিকেল পাৰ্টিবিলাকৰ ওচৰত যাম আৰু ইয়াৰ বিৰুদ্ধে আমি জনমত গঠন কৰাৰ চেষ্টা কৰিম লবিং কৰাৰ চেষ্টা কৰিম কংগ্ৰেছত আমাৰ ভৰসা বিশেষ নাই এইকাৰণে আমি দেখিছোঁ জইণ্ট পাৰ্লামেণ্টাৰী কমিটি যেতিয়া হৈছিল JPC যেতিয়া হৈছিল তেতিয়াও কংগ্ৰেছৰ CWCৰ মেম্বাৰ সুস্মিতা দেৱ কমলাক্ষ দে এই নেতাবিলাকে কিন্তু আমি দেখিছোঁ কেবৰ বিৰোধী এটা স্থিতি লৈছিল আৰু 2014ত তৰুণ গগৈ চৰকাৰে কেবিনেটত পাছ কৰিছিল কেব অনাৰ কাৰণে কেবিনেট পাছ কৰিছিল তেখেতসকলে ধোৱা তুলসীৰ পাত নহয় তেখেতসকলে ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে আজি হোম মিনিষ্টাৰে মাতিছে কি কথা ক'ব লগা আছিল দিল্লীত গৈ হোম মিনিষ্টাৰক ক'ব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে নিজকে আত্মগোপন কৰি নাযাওঁ বয়কট কৰি কিন্তু অসমৰ ৰাইজৰ পক্ষত থিয় দিয়া নাই তেখেতসকল কংগ্ৰেছৰ এজেণ্ডাৰ ওপৰত থিয় দিছে তেখেতসকলে অসমৰ ভাষা সংস্কৃতিৰ ওপৰত থিয় দিয়া নাই এই কথাটো কিন্তু স্পষ্ট দেখিবলৈ পাইছে ইয়াত AIUDFৰ ধন্যবাদ জনাইছোঁ বিকাশ শৰ্মা